নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালনে? আপোনালোকে গম পাইছে ওপৰত দিয়া থাম্বনেইলখন দেখি পিনি মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু নাথাকি ডাইৰেক্ট ভিডিঅ'টোলৈ যাওঁ বলকচোন। আপোনালোকে গম পাইছেই বসন্তকাল অহাৰ লগে লগে গছ-গছনিয়ে কুঁহিপাত মাৰিবলৈ আৰম্ভ কৰি দিয়ে। আমাৰ চাৰিওপাশে থকা চাহ গছবিলাকেও কুঁহিপাত মাৰিব আৰম্ভ কৰি দিয়ে আৰু কুঁহিপাতবোৰ আমাৰ বাইদেউসকলে ছিঙিবলৈ আৰম্ভ কৰি দিয়ে। ইমান ধুনীয়াকৈ এটিকুলি দুটিপাত ছিঙি আছে দেখিছানে? এয়া এটিকুলি দুটিপাত ছিঙি আছে ইহঁতে। দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছেনে পৰিৱেশটো? সেউজ পৰিৱেশৰ মাজত যেতিয়া পাত ছিঙি থকা হয় দেখিবলৈ কিমান মনোৰমা দৃশ্য। চাই থাকিলে চাই থাকোঁ যেনে। যদি আপোনালোকৰ চাহ গছবিলাকত কুঁহিপাত মৰা নাই বা এটিকুলি দুটিপাত মৰা নাই, বাজিপাত মাৰিছে, তেতিয়াহ'লে বাজিপাতবিলাক প্ৰতিজোপা গছৰ পৰা একেবাৰে টোকালি বাজিপাতবোৰ ছিঙি দিবলৈ দিব। যদি বাজিপাত থাকে তেতিয়াহ'লে কুঁহি মাৰোঁতে পলম হ'ব। আমি সকলোৱে চাওঁ বলকচোন বাৰীখন। দেখিছেনে বাৰীখনৰ কিছুমান গছবিলাক উশাহ মাৰিবলৈ আৰম্ভ কৰিছেহে আৰু কিছুমান আগতীয়াকৈ মাৰিছে। এয়া হৈছে বৰষুণ বতৰৰ কাৰণে হয়। কিছুমান গছবিলাক আপোনাৰ পোখা বহুত আহি গৈছে দেখিছেনে? আপোনালোকে গম পায় নে নেপায় নাজানো, কিন্তু এতিয়া পাতৰ ৰেট প্ৰায় 30 টকাৰ পৰা বাঢ়ি আছে কিজানি। এতিয়া পাতৰ ৰেট সদায় হাই হৈ আছে। এতিয়া কি হয় মানে আপোনালোকৰ পাতৰ ৰেটটো মানে এটিকুলি দুটিপাত এতিয়া হয় না, সেইটো কাৰণে পাতৰ ৰেটটো হাই দাম মানে কৈছোঁ আৰু হাই বুলি গম পাইছে আপোনালোকে কিমান দাম হ'ব পাৰে। এতিয়া 30 টকাৰ ওপৰত পাৰ কেজি। গতিকে যিসকলে এতিয়াও বাগান খোলা নাই, মই তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ ঘৰত যদি বাৰী এনেই পৰি আছে, এনেই বাম মাটি পৰি আছে, আপোনালোকে ৰৈ নাথাকি এখন বাগান খোলক। ডাঙৰকৈ বাগান এখন খুলি লওক আৰু লাখ টকা ইনকাম কৰক এনেই ৰৈ থকাতকৈ। কাৰণ বাৰীখন আপোনালোকে এনেই পেলাই থৈছে, সেইখনৰ পৰা টকা ইনকাম কৰক। এনেই কেলৈ পৰি থাকিব দিছে? পইচা গোটাওক আৰু খৰচ কৰক, পইচা লওক। বুজিছে? আমাৰ এতিয়া অসমৰ প্ৰতিটো চুকতে প্ৰতি ঘৰ মানুহতে যদি বাগান হয় দেখিবলৈ কিমান ধুনীয়া পৰিৱেশ লাগিব বাৰু। গতিকে যিমান পাৰে এনেই মাটিডোখৰ পেলাই নথ'ব। সেই মাটিডোখৰৰ পৰা আপোনালোকে টকা ইনকাম কৰক আৰু টকা লওক। আপোনালোক সকলোৱে এনেকৈ এখন বাগান খুলি ঘৰত বহি টকা ঘটি থাকিব পাৰিব। 6 মাহ 7 মাহলৈকে পইচা ঘটিব পাৰিব। তাৰপিছত আকৌ 3-4 মাহ বেগ দিব লাগিব। বেগ দিয়াৰ পিছত আকৌ নতুন কুঁহিপাত মাৰিব, আকৌ দিব। সেনেকৈ আপোনালোকৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰি থাকিব পাৰিব আৰু বিপদৰ সময়ত চাহপাত বিক্ৰী কৰি পোৱা পইচাই আপোনাৰ বিপদৰ বন্ধু হ'ব। আপোনালোকে মোৰ ভিডিঅ' ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ ফালৰ পৰা মোলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে আৰু নতুন ভাল ভিডিঅ' বনাব পাৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় অসম। বাই বাই।